সন্মানীয় শিক্ষকগণ তথা অসম বাহিৰ আছে আপোনালোকে চাই আছে নগাঁও ডিজিটেল ইউটিউব চেনেল। বন্ধুসকল, ৰাজ্যত মন্ত্ৰীসভাৰ পদৰ সাল সলনি ঘটিছে। কোনে কোনটো পদত নিযুক্তি হ'ল, লগতে এতিয়া বেঞ্চাৰ স্কুলসমূহৰ কি হ'বনো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো। বন্ধুসকল, ইয়াৰ বিষয়ে এক্সপ্লেইন কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আপুনি যদি আমাৰ এই চেনেলখনত নতুন হয় তেন্তে এই চেনেলখন ছাবস্ক্ৰাইব কৰি আমাৰ এই চেনেলৰ সদস্য হওক, লগতে বেল আইকনটো বজাই দিয়ক সকলোতকৈ আগত ভিডিঅ' চাবৰ বাবে। আৰু যদি এতিয়া এই ভিডিঅ'টোত এটা লাইক কৰা নাই, প্লিজ এইটো ভিডিঅ'ত এটা লাইক কৰি দিয়ক, কিয়নো আপোনালোকৰ এটা লাইকে এনেধৰণৰ লেটেষ্ট আপডেটবিলাক আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ আগ্ৰহিত কৰি তোলে। বন্ধুসকল, পলম নকৰি আহক আজিৰ এই ভিডিঅ'টো বিস্তাৰিতভাৱে আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে চাবলৈ পাইছে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ আজিৰ সাল সলনি হয়। কিছু সংখ্যৰ হাতৰ পৰা বিভাগীয় মন্ত্ৰিত্বৰ দায়িত্ব যোৱাৰ বিপৰীতে আন কিছু সংখ্যৰ বৃদ্ধি পাইছে দায়িত্ব। ৰাজ্যৰ এক বিয়াকম বিভাগ শিক্ষা বিভাগৰ দায়িত্বৰ পৰা অব্যাহত দিয়া হ'ল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক। বিপৰীতে ৰিহন দৈমাৰীৰ হাতৰ পৰা সমবায় বিভাগৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক। অৱশ্যে ভট্টাচাৰ্যৰ হাতত বৰ্তমানো গুৱাহাটীৰ উন্নয়নৰ দপ্তৰত বাহাল আছে। মন্ত্ৰী ভট্টাচাৰ্যৰ সলনি পুনৰবাৰ ৰাজ্য বিভাগৰ দায়িত্ব দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক। ভৱেশ কলিতাক দিয়া হৈছে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব। তেওঁৰ হাতৰ পৰা ৰাজখা বিভাগৰ দায়িত্ব কৰ্তন কৰা হৈছে। লগতে আৰু এইপিনে কোৱা হয় যে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা যোগেন মোহনক দিয়া হৈছে ৰাজখা বিভাগৰ দায়িত্ব। ইয়াৰ লগতে শক্তি আৰু গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে মোহনে। তদুপৰি শ্ৰম আৰু চাহ জনগোষ্ঠী উন্নয়ন বিভাগৰ মন্ত্ৰিত্ব দিয়া হৈছে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা সঞ্জয় কিষাণক। ইপিনে ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দায়িত্ব বৃদ্ধি কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ লগতে নগৰ আৰু পয় প্ৰণালী দপ্তৰ দায়িত্ব দিয়া হৈছে। তাৎপৰ্যমূলক সোণোৱালে মন্ত্ৰীসভাৰ ৰদ বদল হ'ল যদিও বহু কেইগৰাকী জ্যেষ্ঠ বিজেপিৰ নেতৃত্ব এই তালিকাৰ পৰা বাদ পৰিল। বঞ্চিত হৈ ৰ'ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় সমষ্টিৰ তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰশান্ত ফুকন। তদুপৰি বিধায়ক পদ্ম হাজৰিকা, অতুল বৰা, বৰাকান্ত দেউৰী, তেৰেছ গোলোৱা, দিলীপ পাল, মান সিং ৰম্পি, শিলাদিত্য দেৱকে ধৰি বহু কেইগৰাকী মন্ত্ৰিত্বৰ বাবে তাহি আছিল যদিও বাদ পৰি গ'ল। বন্ধুসকল, শিক্ষা বিভাগৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য সলনি হ'ল। এতিয়া যদি আমাৰ এই অসমৰ বেঞ্চাৰ স্কুলবিলাকৰ যিবিলাকৰ অলপ কাম কাজখিনি আগবাঢ়িছে, অথচ প্ৰভিঞ্চিয়েল কিছুমান স্কুল হৈছে আৰু যিবিলাকৰ প্ৰতিশ্ৰুতি দিছিল মাৰ্চ মাহত সিহঁতৰ পোষ্টবিলাক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব বুলি, আৰু ঠিকাভিত্তিক শিক্ষকসকলেও পদবিলাক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। এতিয়া যদি সেইবিলাক যদি ওলট পালট কৰি দিয়ে, তেতিয়াহ'লেতো আমাৰ যিবিলাক শিক্ষকৰ আশা বঢ়োৱা গোটেইখিনি আৰু নাইকিয়া হ'ব। যদি এতিয়া এনেধৰণৰ কিবা এটা হয়, আশা কৰা যায় তেনেকুৱা চাগে নহ'বও পাৰে। যদি শিক্ষামন্ত্ৰী সলনি হোৱাৰ পিছত যদি এই গোটেইখিনি বস্তু খেলি মেলি কৰি দিয়ে, তেতিয়াহ'লে বহুতো প্ৰব্লেমত পৰিব পৰা হ'ব। যাতে তেনেকুৱা নহয় আমিও কামনা কৰোঁ। আপোনালোকেও তেনেকুৱা খবৰ পাতি লৈ থাকিব অফিচবোৰত, যাতে আপোনালোকৰ কামখিনি যিমানলৈকে আছে যাতে আগবঢ়াই আপোনালোকে নিব পাৰে আৰু আপোনালোকে তেনেকুৱা চেষ্টাত থাকিব বুলি আশাবাদী। মই আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা হ'লেও উপকৃত হৈছে।